ওইটা উপরে উপরে খোঁজ কাটতেছি। This is beauty of Assam. नेचुरल ब्यूटी। कितना सुंदर लग रहा है यहाँ चलते चलते। गाइस আমি আহি আছো বৰ্তমান ড্ৰেইনৰ ওপৰে ওপৰে। আপোনালোকে চাই থাকক। ইয়াতে মানে বগৰী গছ আছে বহুত। এই বগৰী গছবিলাক মানে বগৰী লাগিছে। আমি আৰু ইয়াতে আহি আছি ড্ৰেইনৰ ওপৰে। এইটো পানী ড্ৰেইন হয়, এটা পানী ড্ৰেইন হয়, কিন্তু পানী চানী নাই, শুকাই আছে বৰ্তমান, পানী চানী নিদিয়ে আৰু। এইটো চাব পাৰে পুখুৰী আমাৰ ইয়াতে, আৰু এইটো মই এনেকৈ ঘূৰি আছোঁ আৰু। এডাল টিকলি মানে বগৰী লাগি আছে, এডাল টিকলি মানে বগৰী। এইটো পুৰা ডাঙৰ ডাঙৰ বগৰী লাগিছে ইয়াৰে। মই এটা টেষ্ট কৰি চাম, পকা চাই। বহুত চাপৰতে লাগিছে, খাব পাৰি। কিমান বগৰী লাগিছে চাক গাইছ, কিমান বগৰী লাগিছে। চাক 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 নহয়, মই এটা খাকে দেখা দা আপোনালোকো। এইটোকে খাং দে আৰু। বোম টেষ্টি। তাৰপিছত এইবিলাক আছে এই আৰু আমাৰ গাঁওখনেই আৰু। এই পানীত হাঁহ চৰি আছে, হাঁহে পানীৰ ওপৰত চৰি আছে। তাৰপিছত এনেকৈ আহি আছোঁ। ট্ৰেইনটো মানে ভাঙি দিছে মানে অলপ মানুহে, আৰু ভাঙি দিবই দেচোন। পানী চানী অলপ অলপ ভাঙিব ধৰিছে, মানুহে নাভাঙিলে এনেই ভাঙিছে। বহুত পুৰণা হ'লতো। আৰু ইফালে এডাল বগৰী গছ আছে। ইয়াৰ পৰা এটা টেষ্ট কৰি দিম মই, পকা চাই ধুনীয়াকৈ। এইফালে এইটো পকা পকা, এইটো ছটা চাহ পকা। পকা নহয়, খুকু নাহে। এইটো আছে নহয়, পকাই। এইটো চাই লওক, মোক খাই দিম এইটো। বলক এতিয়া খাইছে, আমি যাম এতিয়া ঘৰত। ঘৰত মানে আহিছোঁ মই, এইখিনি আহিছোঁ পথাৰত। এতিয়া মই এতিয়া আপোনাৰ লগত দি চাব নোৱাৰোঁ আৰু, তলত দি চাই যাব লাগিব। কাৰণ এতিয়া মই যদি আপোনাৰ লগত দি চাই থাকোঁ, ডাইৰেক্ট মই এখন নালাত ঠাচকৈ পৰি যাম, ঠেচকা খাই কিনে। তাৰপাছত মোৰ মুখখন আৰু আপোনালোকে চিনি নাপাব মানে। মই যদি আপোনাৰ লগত দি চাই থাকোঁ এতিয়া, মানে বহুত ডেঞ্জাৰ মানে একদম। মই কমচে কম 6-7 ফুট ওপৰতে খোজকাঢ়ি আছোঁ। খাওঁ ইতি বলো এই কি মানে মোৰ মোবাইলত এটা মেছেজ আহিছে, তাকে চালোঁ। চাওঁতে মানে মই টিপৰ খুজিছিলোঁ। আমাৰ মানে ড্ৰেইনৰ কাষত মানে বগৰীয়ে বগৰী, মানে এভেইলেবল বগৰী মানে। খাঁ আৰু গুটি পেলা, খাঁ আৰু গুটি পেলা, একদম পুৰা বগৰী মানে। আৰু এইবিডাল আপোনালোকে চিনি পাইছেনে কিহৰ গছ? এইডাল হৈছে কদমৰ গছ হয়, কদমৰ গছ। ইয়াতে হৈছে, ইপিনে হৈছে আৰু অলপ ডাঙৰ হৈছে। আৰু এইডাল হৈছে গামৰি গছ বুলি কয় নেকি, কিবা গছ এইডাল? গামৰি নহয় চাগে, পাতবিলাক সৰু সৰু যে। যি হয় হ'ব দে আৰু, কিবা এটা হয় আৰু। কিহৰ বা গাছ এইডাল মই চিনি নাপাওঁ, কিন্তু গাছডাল বোম দামী গাছ, বুজি পাইছা না? বোম দামী গাছ মানে, এডাল দাম আছে এডাল গাছৰ। মই চিনি পাইছা যদি কবি গাইছ। এডাল পাতটো মই দেখাই দিছোঁ। তাৰপিছত এনেকৈ আহি আছোঁ ট্ৰেইনৰ ওপৰেদি। দেৰিকা এইবিলাক তামাম সৰিয়হ কৰিছে মানে। সৰিয়হ আমাৰ ইফালে বেহাৰ বুলি কয়, ইফালে বেহাৰ আছে, ইফালে আছে। কিন্তু একচুৱেলি অৰিজিনেলটো সৰিয়হ বুলি ক'ব লাগে, আমি বেহৰ বুলি কওঁ। আৰু এইটো সেৱা বেহৰ মানে,
এইটো তাৰপিছত এনেকৈ আৰু মই এতিয়া কিমান ওপৰত আছোঁ দেখিছেনে গাইছ। ইফালে গোটেই তলত পৰিব লাগিলে মোৰ হাতী 207ডাল হৈ যাব। তাৰপাছত এনেকৈ আহি আছোঁ, 207ডাল হাতী যেতিয়া হ'ব তেতিয়া মই মানে বৰ বেয়া কথা হৈ যাব। 6ডালতে ইমান ওজন হৈছে। ঐ মাইক ঐ বলো সৈতে। তাৰপাছত এখন বিশাল পথাৰ আৰু মানে য'ত ইফালৰ পৰা চালি সিফালে মনি নাপায়, সিফালৰ পৰা চালি মোক দেখা নাপায়, সেনেকুৱা পথাৰ মানে। তাৰপিছত এনেকৈ আহি আছোঁ এই ছাগালে কিবা খাই আছে। ছাগাল বুলিয়ে ক'লোঁ দেচোন, ছাগলী একচুৱেলি ছাগলী, মই ছাগাল বুলি ক'লোঁ, আমাৰ লোকেল ভাষা না। তাৰপিছত এই বান্ধি থৈ দিছে মানে দৰৱ দি থৈ দিছে। এই আৰু বিশাল পথাৰ এখন, গোটেই বেহাৰ, কিন্তু বেলেগ একো নাই, চব বেহাৰ মানে সৰিয়হ, চব বেহাৰ, একদম বিৰাট ডাঙৰ পথাৰ। ইফালৰ পৰা মোক মনি নাপায়, মই ইফালৰ পৰা সিহঁতক মনি নাপাওঁ, সেনেকুৱা মানে একদম বিশাল আৰু। ঠিক আছে গাইজ, হ'ব দে, মই এইখিনিতে ভিডিঅ'টো সামৰিছোঁ। বাই বাই। ভিডিঅ'টো চাই ভাল লাগিলে কমেণ্ট কৰিবি, লাইক কৰিবি, শ্বেয়াৰ কৰি দিবি, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবি। আৰু এটা ভিডিঅ' বনাই দেখাম তোমালোকক যদি ভাল লগা বুলি কওঁ নে কি। দে হ'ব দে আৰু।